না 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 এ ডক্টৰ বেজবৰুৱা ফিল্মখন কিন্তু বেলেগ বনাইছে দে। ইয়াতে এতিয়া মই অকলাই কি উল্টাই থাকো, প্ৰতিভাটো বোলে আজি একে নাহে। এই গাৰ্লফ্ৰেণ্ডক এটা ফোন মাৰো ৰ, কি বা কৰিছে তাই। হেল্ল', অ মোৰ জান, কি কৰি আছা তুমি? তুমি কিয় মোক ফোন কৰিছা? মই ইমান টেনচনত আছো। এইটো থোৱা টেনচন, মই ফোন কৰি চালা তই টেনচনতে থাকা। চালা তই ঘৰত কাম কৰি থাকিব লাগে, টেনচনত থাকিব লাগে। টেনচনত মই থাকিব লাগে, মই তাক লাগে এটা কামত সোমাব পৰা নাই। মোৰ টেনচন বেলেগ নহয়, তোমাৰে ওপৰত। তুমি ইটাক লাগে এটা কামতে সোমাব পৰা নাই। এই মই কামত সোমালো তোক কিয় লাগে ইমান? তোক যি লাগে মই দি আছো না নাই? তোৰ যেইতেই মোবাইলত দিছে যে গোটেইতেই মই ভৰাই দি আছো। আৰু তোৰ ফাপৰে খোৱা মুখত মই মেকআপ আনি দিছো। মই কাম নকৰিব পাৰো, কিন্তু তোক যি লাগে তাকে দি আছো না নাই? হা, তই কি কৈছা? তই মোৰ মুখখন ফাফলে খোৱা বুলি কৈছা? তোক নকয় কি কৰিম, কমেই না। তই কিয় মোক কাম নকৰা বুলি কৈছা? এতিয়া মই একবাৰ ওলাই গেলি হ'ল, মোৰ চাকৰি লাইন লাগি যাব। তই কৰবি যে, তই চাকৰি তই মেট্ৰিকত 3 বাৰ ফেল কৰিছা। তোক কোনোবাই চাকৰি দিলে কৰবি তই। তই কি কৈছা? তই মোক মেট্ৰিকত ফেল কৰা বুলি কৈছা? মই মেট্ৰিকত 3 বাৰ ফেল কৰিব পাৰো, কিন্তু তই এম এ পঢ়া না বি এ পঢ়া না মাকত টাঙে পঢ়া? তই বি এ হলে এনেও বাচন ধুবা লাগবই। মই তোৰ তাকে বাচন ধুৱাৰ কাৰণে তোৰ নিচিনা বেকাৰ এটা তাকে যাবতো লাগবো। তই মোক কিডাল কৰি খুৱাবি? সেই মই অলপ খঙতে তাইক বেছিকৈ কৈ দিলো। এই জান, কিয় তেনেকৈ কোৱা? মই এনে ধেমালি কৰিছো তোমাৰ লগত। তোৰ ধেমালি চালা তোৰ তাতে তোৰ তাতে বিয়া হয়, মই এনা মৰবে নাযাওঁ। এই ফাফৰে খোৱা, তই অলপ বেছি বকি আছা। তোৰ ফাফৰে খোৱা মুখখনত মুদ বাহিৰে আৰু বেলেগ এবাৰ শুনি চাব। মোক বেলেগে পাইছে মানে মোৰ বিয়া এনেও ঠিক হৈ আছে। মোক দেউতাই তোৰ লগত বিয়া এনেও নিদিলে কৈ থৈছি মোক আগতে। মই তোৰ নিচিনা বেকাৰ এটাৰ লগত এনেই টাইম পাছ কৰি আছো। কি কৈছা তই? টাইম পাছ? তই কিবা মোক ভিডিঅ' গেম বুলি ভাবিছা নেকি? তই কি মোক বাদ দিবি? তাৰ আগতে মই তোক ব্ৰেকআপ দিছো। যা ব্ৰেকআপ। তোৰ নিচিনা পিঠা কাটকৈ মই এই পিছফালে নদীটোত জাপ দি মৰি যাই ভাল। আৰু তই মোক বেকাৰ বুলি কৈছে? মই চাকৰি কৰিব নোৱাৰো, মই তোৰ গিৰিৰে থাকি বেছি ডাঙৰ চাকৰি কৰিম। এতিয়া ফোন ৰাখ। অত দিনৰ পৰা যে মই তোৰ লগত পইচা খৰচ কৰিছো, সেইগিলা মই ভিক্ষাৰীক দান দিয়া বুলি ভাবিম? এই ফোন ৰাখ। তালা তাই নিচিনা পিঠা কাটি নাখাই ভাল। তাই মোক বেকাৰ বুলি কবা, মই এতিয়া চাকৰি কৰি এৰিম। শুনো, বাহিৰত দেৰি ফুৰিব ওলাই আহিলো। চাহ খাব দিছে যাই আছে আৰু লগত পইচা 1 টকাও নাই। মোৰ পইচা আছে ৰ, চিন্তা কিয় কৰিছে? খাম ৰ চাহ। সেইটো দিন পাদে আহিছে খঙত ক'তবা যায়। তাকেই তোৰ খঙত আছি, ক'তবা যায় বাচাই। কোনবা বেটাক বজলাক নেকি? পাদে ক'ৰবা দে আহিলি ইমান খঙত? এই চালা মোৰ খং নুঠবো। মোক গাৰ্লফ্ৰেণ্ডে মোক বেকাৰ বুলি কৈছে। মই বোলে ক'তো চাকৰি কৰিবই নোৱাৰো। সেইকাৰণে খং উঠছি তোৰ? ঠিকেইটো কৈছি দা, তোৰ নিচে বেকাৰ এটা কোনে চাকৰি দিব? এই বাউদা, এনেই মাথা গৰম হৈ আছে মোৰ, আগৰ পৰা চাই দিও। পাবি চাকৰি, মই না ধেমালিহে কৰছো। তোক ধেমালি থৈ তই মোক ইনচাল্ট দিবা নালাগে। মই এবাৰ চাকৰি কৰি তোন্ধুকো দেখুৱাম আৰু তাইকো দেখুৱাম। প্ৰদীপ, কিয় এটা কেনেকে ক'ব লাগে? ই চাকৰি কৰিব খুজি কৰক দে, ভালে। চাকৰি কৰাটো ভাল কিন্তু এই বন্যৰ পুতেকক কোনিবা চাকৰি দিব? পাদে, পাবি যে চাকৰি পাবি, ভালকে ইণ্টাৰভিউ দিবি। সেই মাকছে আন্দোলনত থাকি লাভ নাই, মই এবাৰ চাকৰি কৰি এৰিম। কিয়ে কৰবাৰে আহিলি? দেখো কি কব লগা আছে। মই তোন্ধুৰ ওপৰত বহুত দিনেই খালো। এইবাৰ মই চাকৰি কৰিম বুলি ভাবিছো। কি হল তোৰ? কিয় এনে কৈছে? মই আজি প্ৰেছাৰৰ টেবলেটটো খাব পাৰা নাই। তই কিয় পাৰা? তই ৰাতিপুৱা ধন প্ৰেছাৰৰ টেবলেট খাইছা? খাইছো নেকি? দে ঠিকে আছে দে। নহয় মোৰ হাই প্ৰেছাৰ থকা মানুহ না, এনেই ভয়ানক কথা শুনলি কেতিয়াবা হাফ ফেল হৈ যাম। কি কৈছা তই? মই চাকৰি কৰিব যাম আৰু তই হাফ ফেল হৈ যাবি? মই তোক এনে কি ডাঙৰ কথা কলো কচোন? মই চাকৰি কৰিব খুজিছো। তই চাকৰি কৰিব যি খুজিছে সেইটোৱে ডাঙৰ কথা। অত দিনৰ পৰা মই তোক চাকৰি কৰিব দি বুঢ়ো হৈ গেলো। এতিয়া যেতিয়া হঠাৎ চাকৰি কৰিব ওলছা সেইকাৰণে। বেলেগেনো মোক কিয় সন্দেহ নকৰিব? তই মোক সন্দেহ কৰা। গজমুৰা, মই সন্দেহ কৰা নাই দে তোক। তই যি চাকৰি কৰিব ওলছা সেইটোৱে বহুত ডাঙৰ কথা। দে হ'ব দে, তই চিন্তা কৰিব নালাগে। মই তোক এইবাৰ চাকৰি ভাত খুৱাই দিম। ছাৰ, গুড মৰ্নিং। গুড মৰ্নিং। বহাচোন ইয়াত। পিছে ভাইটি, তোমাৰ নামটো কোৱা। ছাৰ, মোৰ নাম দীপক। ঘৰত কিন্তু মোক পাদে বুলি মাতে। হয় নেকি? দা তোমাৰ পৰিচয়টো দিয়া। ছাৰ, পৰিচয় দিম। এটা চাকৰিৰ পোষ্ট খালী আছে নে নাই? কি ক'লা? চাকৰিৰ পোষ্ট খালী আছে? আগে তুমি নিজৰ পৰিচয়টো দিয়া। ছাৰ, মোৰ নাম পাদে। মোৰ ঘৰ নলবাৰীত, গাঁও ধমধমা। ঘৰ মদনহঁতৰ বাৰীৰ পিছফালে। আৰে, মই তোমাক অকল পৰিচয় সুধিছো, ঘৰ কোনখিনিত আছে সোধা নাই। তাকেতো মই কৈ আছো, পৰিচয় মানে কি? মোৰ ঘৰ য'ত তাকে। কলতে ই কেংকে কথা কৈ আই? তাকেতো ময়ো সেই চাই আছো। বাৰু তুমি কোৱাচোন, তোমাৰ এতিয়া পঢ়া পাতি কি? ছাৰ, মই সঁচাই মিছে মেট্ৰিক 3 বাৰে দিলো, কিন্তু সেই 3 বাৰত চাই লিখিও আগবাৰো পাছ নকৰিলো। তে দেখা গৈছে তই কি মাল। নহয় ছাৰ, মই কলেজ যাব খুজিছিলো, কিন্তু মই মেট্ৰিকে পাছ কৰিব নোৱাৰিলো, নহলে মই কলেজত পঢ়িলো হয় ছাৰ। বাৰু কোৱাচোন তুমি, অসমৰ মুখ্যমন্ত্ৰী কোন? অসমৰ মুখ্যমন্ত্ৰী ছাৰ তৰুণ গগৈ। কি ক'লা তুমি? অসমৰ এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী তৰুণ গগৈ? ছাৰ, আপুনি এনে নকব। আগতে ছাৰহঁতে আমাক অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ বুলিয়ে কৈছিল। ছাৰহঁতে কিবা মিছে কৈছিল নেকি? পানী জাহাজ পানীত চলে, আপুনি কি মাটিত চলা বুলি কব নেকি? কলতে এই মালটো কৰবাৰে আহিছি হাই? কি মই কৰবাৰে আছো? আপোনাক কোৱা নাই নেকি? এই মাত্ৰ ধন কলো আপোনাক।
আৰু আপুনি এনেকে ইণ্টাৰভিউ ল'ব আহিছে আপোনাক বছ কোনি বনাইছে হে হা তই কি কৈছে তই মোৰ তাকে ইণ্টাৰভিউ ল'ব আহিছে আৰু মোকে কথা শুনাবি এই টপা তই চুপ থাক তাৰ মাথাত চুলিয়ে নাই ফুটবল হেন তাই মাথাটো আৰু তই বৰ বকি আছা চালা মই যদি এটা ইণ্টাৰভিউ দিবা নাইলো ঐ তোৰ মূৰতো চিঙি ফুলিবল গ'লো ঐ হা তই কি কৈছে তই মোক হা তই ওলো মোৰ অফিচৰ পাৰে এই চালা তই অফিচটো কিনি চাইছ নেকি তই অফিচত কামহে কৰিছা তই ইণ্টাৰভিউ দি চাকৰি কৰা বুলি ভাবিছা নেকি তই খোজ দি চাকৰি থৈছা সেই তই বছৰ লগত এনকে ব্যৱহাৰ কৰিছা এই তই চুপ থাক কেনেকে কৰিব লাগে ব্যৱহাৰ এইটো মই বহুত ভালে ব্যৱহাৰ কৰি আছো তোৰ ঘৰ আমাৰ গাঁৱত হ'ব লাগিছিল তোক আমাৰ মদন তোৰ বাৰীৰ পিছফালৰ খালটোত মুটকি মাৰিলো ঐ হা তই কি কৈছে তই মোক মটকি মাৰলি ঐ তই এতিয়া মোৰ অফিচতে আছা মই চিকিউৰিটি লগাব লাগে না তই ইয়াৰ পৰা যাবি এই চুপ থাক তই কি মোক খেদবা লাগে মই তোৰ অফিচত এনে নাথো তোৰ অফিচত কাম কৰাত থাকি আমাৰ গাঁৱত খেতি কৰিবৰ কাৰণে মাটিও বহুত আছে তাত থাকি খেতিকে কৰিম কিন্তু তোৰ নিচিনা টপা এটাৰ তলত মই চাকৰি নকৰো